নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল এছকে স্কুল অফ ইকনমিক্সলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি মেৰিট এণ্ড ডিমেৰিট গুডছৰ ওপৰত ভালকৈ আলোচনা কৰিম। মিনিং উইথ এক্সাম্পল, ইয়াৰনো অৰ্থ কি হয়, লগতে উদাহৰণৰ সহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেন্তে আহকচোন আমি আৰম্ভ কৰোঁ। প্ৰথমে আমি জানি ল'ম মেৰিট গুডছনো কি হয়। Education, health, these goods are those which society want every individual to consume. These goods have positive externality. For example, education, health, etc. These goods are underproduced and underconsumed. Yes, শিক্ষা, স্বাস্থ্য এনেকুৱা ধৰণৰ যিবোৰ সামগ্ৰী, এই সামগ্ৰীসমূহ আমাৰ সমাজৰ কাৰণে বহুত বেছিয়ে ভাল হয়। গতিকে সমাজৰ প্ৰতিজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰাটো অতিশয় প্ৰয়োজনীয়। গতিকে শিক্ষা, স্বাস্থ্য এই সকলোবোৰে আমাৰ সমাজত এক ধনাত্মক প্ৰভাৱ পেলায়। সেইটোৱে কৈছে যে দিছ গুডছ হেভ পজিটিভ এক্সটাৰ্নেলিটি, তাৰ মানে সমাজত ই ধনাত্মক প্ৰভাৱ পেলায়। দিছ গুডছ আৰ আণ্ডাৰ প্ৰডিউচ এণ্ড আণ্ডাৰ কনজিউম, তাৰ মানে যিমান ব্যৱহাৰ কৰিব লাগে মানুহে বা উপভোগ কৰিব লাগে এইবোৰ সামগ্ৰী, সিমানখিনি এতিয়ালৈকে হোৱাগৈ নাই বা নকৰে। আণ্ডাৰ প্ৰডিউচ বা আণ্ডাৰ কনজিউম হৈ থাকে বস্তুবোৰ। গতিকে যিমান মানুহে শিক্ষা ল'ব লাগে সিমানখিনিয়ে ল'ব নোৱাৰে। The next পইণ্টত কৈছে দি গভৰ্ণমেণ্ট ৱান্ট টু ইনক্ৰিজ দি কনজাম্পশ্যন অফ দিছ গুডছ টু ইনক্ৰিজ দি ৱেলফেয়াৰ অফ দি ছ'চাইটি। কোনো এখন দেশৰ চৰকাৰে এনেকুৱা ধৰণৰ সামগ্ৰীসমূহৰ উপভোগ যাতে বৃদ্ধি পায় তাৰ কাৰণে বহুত বেছি গুৰুত্ব আৰোপ কৰে, যাতে এসময়ত গৈ ই সমাজৰ কাৰণে সমাজৰ ৱেলফেয়াৰ হয় বা সমাজখনৰ ভাল হিচাপে পৰিগণিত হয়। সেইকাৰণে এখন চৰকাৰে সদায় প্ৰমোট কৰিবলৈ চেষ্টা কৰি থাকে এনেকুৱা ধৰণৰ সামগ্ৰীসমূহক। দেন নেক্সট পইণ্টত কৈছে ইফ দিছ গুডছ এণ্ড ছাৰ্ভিচেছ আৰ কষ্টলি দেন গভৰ্ণমেণ্ট গিভ ছাবচিডি টু প্ৰমোট কনজাম্পশ্যন অৰ ছামটাইম প্ৰভাইড ফ্ৰী কষ্ট টু দি প'ৰ। য়েছ, যদি এই ধৰণৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ বহুত বেছি খৰচ হয় বা বহুত বেছি কষ্টলি হয়, তেন্তে চৰকাৰে মানুহক ছাবচিডি প্ৰভাইড কৰে আৰু লগতে যিসমূহ দুখীয়া ব্যক্তি বা দুখীয়া পৰিয়ালৰ মানুহবোৰক ফ্ৰী শিক্ষা বা ফ্ৰী হেল্থ চেকআপ এনেকুৱা ধৰণৰ সুবিধা প্ৰদান কৰে, মানে বিনামূলীয়াকৈও এই ধৰণৰ সামগ্ৰীসমূহ যাতে উপভোগ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়ে। চ' ফাইনেলি আমি যদি ক'বলৈ যাওঁ মেৰিট গুডছৰ বিষয়ে, তেন্তে ক'ব লাগিব যে এনেকুৱা ধৰণৰ কিছুমান সামগ্ৰী যিসমূহ সামগ্ৰীয়ে আমাৰ সমাজত ভাল প্ৰভাৱ পেলায় আৰু সমাজৰ প্ৰতিজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ উপভোগ কৰাটো দৰকাৰ। তাৰমানে যিহেতু এক্সাম্পলত কৈছোঁ শিক্ষা আৰু স্বাস্থ্য, গতিকে প্ৰতিজন ব্যক্তিয়ে যদি শিক্ষা লয় সি আমাৰ দেশখনৰ এসময়ত গৈ গৈ ভালটোৱে কৰিব, তাৰমানে দেশখনৰ উন্নতিয়ে কৰিব। গতিকে চৰকাৰেও এনেকুৱা ধৰণৰ সামগ্ৰীসমূহৰ যাতে উপভোগটো বৃদ্ধি কৰিব পাৰে তাৰ ওপৰত বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰে। ফ্ৰী শিক্ষা দিয়ে, ফ্ৰী হেল্থ চেকআপ দিয়ে আৰু গতিকে এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ উপভোগ কৰিবলৈ আন বহুতো সুবিধা কৰি দিয়ে। চৰকাৰেও ইয়াক বহুত বেছি ধৰণে প্ৰমোট কৰিবলৈ চেষ্টা কৰে। গতিকে মেৰিট গুডছ হৈছে সমাজৰ এক প্ৰকাৰৰ ভাল সামগ্ৰী। এতিয়া কোনো এখন ঠাইত যদি এখন কলেজ প্ৰতিষ্ঠা কৰে, গতিকে সেইটো কি হ'ব, আমাৰ সমাজৰ কাৰণে ভাল হ'ব। গতিকে কলেজখন হ'ব এক প্ৰকাৰৰ মেৰিট গুড। বা ক'ৰবাত যদি এখন হস্পিটেল প্ৰতিষ্ঠা কৰে, হস্পিটেলখন আমাৰ সমাজৰ কাৰণে হ'ব ভাল মেৰিট গুডছ। গতিকে এক্সাম্পল ইয়াত দিছে যে হাই হেল্থ প্ৰগ্ৰেমছ, য়েছ, স্বাস্থ্য ৰিলেটেড যিসমূহ আঁচনি হয় সেইবোৰো মেৰিট গুডছ হয়। আৰ্লি ইয়েৰ্ছ এডুকেশ্যন, এক্সাম্পল নাৰ্চাৰী প্ৰভিজন, যিসমূহ সৰুতে শিশুক শিক্ষা দিয়াৰ কাৰণে প্ৰভিজন ব্যৱস্থা কৰা হয়, ফ্ৰী এডুকেশ্যন, এনেকুৱা ধৰণৰবোৰ এক্সাম্পল হয় মেৰিট গুডছৰ। ছাবচিডিজ বাইক স্কিমছ, য়েছ, ফ্ৰীতে যিসমূহ চাইকেল প্ৰভাইড কৰে, ফ্ৰীতে যিহেতু আমাৰ অসমত স্কুটিও প্ৰভাইড কৰিছে, এই সকলোবোৰ চৰকাৰে কৰিছে যাতে মেৰিট গুডছসমূহৰ উপভোগটো বৃদ্ধি কৰিব পাৰে। দেন নেক্সট আমি চাম ডিমেৰিট গুডছ বা ডিমেৰিট সামগ্ৰীনো কি হয়। ইয়াত ফাৰ্ষ্ট পইণ্টত কৈছে গভৰ্ণমেণ্ট বেন দি গুডছ এণ্ড ছাৰ্ভিচেছ হুইচ আৰ চিম টু বি হাৰ্মফুল ফৰ দি ছ'চাইটি। চ' ছাচ গুডছ আৰ কল্ড ডিমেৰিট গুডছ। কোনো এখন দেশৰ চৰকাৰে কিছুমান সামগ্ৰীক বেন কৰি দিয়ে বা ৰোধ কৰি দিয়ে প্ৰচলন হোৱাত, তেনেধৰণৰ সামগ্ৰীসমূহ হৈছে ডিমেৰিট গুডছ। আৰু যিসমূহ সামগ্ৰী এখন সমাজৰ কাৰণে হাৰ্মফুল হয় বা নিগেটিভ প্ৰভাৱ পেলায়, সমাজৰ কাৰণে একদম বেয়া, হয়তো এই সামগ্ৰীটো উপভোগ কৰিলে এসময়ত সমাজখন ধ্বংসৰ পথলৈ যাব। গতিকে চৰকাৰে এনেধৰণৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰে। উদাহৰণ দিছে এলকহল এণ্ড টবেকো, য়েছ, নিচাযুক্ত সামগ্ৰীসমূহ সমাজৰ কাৰণে কেতিয়াও ভাল হ'ব নোৱাৰে। গতিকে এই নিচাযুক্ত যিসমূহ সামগ্ৰী, এই সামগ্ৰীসমূহ ডিমেৰিট গুডছৰ এক্সাম্পল হয়। আমি সকলোৱে জানো যে নিচাযুক্ত সামগ্ৰী যদি সেৱন কৰা যায় এসময়ত গৈ গৈ সি বেয়া প্ৰভাৱেই পেলাব। গতিকে নেক্সট পইণ্টত কৈছে দিছ গুডছ হেভ নিগেটিভ এক্সটাৰ্নেলিটিজ, য়েছ, সেইটোৱে মই অলৰেডি কৈছোঁৱে যে এনেকুৱা ধৰণৰ সামগ্ৰীসমূহে সমাজ এখনত কি কৰে, ঋণাত্মক প্ৰভাৱ পেলায়, মানে বেয়া প্ৰভাৱ পেলায়।
দিছ গুডছ আৰ টু কষ্টলি আৰু এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ বহুত বেছি দামী হয় বহুত বেছি টকা খৰচ কৰিব লগা হয় উপভোগ কৰিবলৈ গভৰ্ণমেণ্ট ইম্প'জ হাই টেক্স অন দিছ টাইপ অফ গুডছ আৰু এই ধৰণৰ সামগ্ৰীসমূহৰ দামটো বেছি হয় তাৰ মূল কাৰণেই হৈছে গভৰ্ণমেণ্টে বহুত বেছি হাই লেভেলত টেক্স ইম্প'জ কৰি দিয়ে যাতে মানুহে দাম বেছি বুলি বস্তুটো কিনাৰ পৰা দূৰত থাকে যদি বস্তুটোৰ দাম 10 টকা হয় গভৰ্ণমেণ্টে উপৰুৱাকৈ 10 টকা টেক্স লগাব তেতিয়া বস্তুটো মানুহে কিনিব লাগিব 20 টকা তাৰ মানে দামটো বৃদ্ধি হৈ গ'ল আৰু দামটো বৃদ্ধি কৰি গভৰ্ণমেণ্টে সেই বস্তুটো যাতে মানুহে নিকিনে তাৰ ওপৰত চেষ্টা কৰে গতিকে আমি এজ এ হোল যদি ক'বলৈ যাওঁ যে ডিমেৰিট গুডছনো কি হয় তেতিয়া ক'ব লাগিব যে এনেকুৱা কিছুমান সামগ্ৰী যিসমূহ সামগ্ৰী আমাৰ সমাজৰ কাৰণে বহুত বেছি বেয়া হয় বা সমাজত বেয়া প্ৰভাৱ পেলায় সেইকাৰণে চৰকাৰে এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ ৰোধ কৰিবলৈ সেই সামগ্ৰীসমূহৰ দামটোত বা সেই সামগ্ৰীসমূহত বহুত বেছি টেক্স ইম্প'জ কৰে বা বাধা দিয়ে এতিয়া এক্সাম্পল ইয়াত দিছে হাই কেফেইন এনাৰ্জি ড্ৰিংক হাই ফেট হাই চুগাৰ হাই চল্ট ফুড ভায়লেণ্ট ফিল্মছ এণ্ড গেমছ ইয়েছ ভায়লেণ্ট ফিল্ম বা যিসমূহ চিনেমা হিংসাত্মক হয় বা যিসমূহ গেম বা খেল হিংসাত্মক হয় সেইসমূহ যদি কোনোৱে ব্যৱহাৰ কৰে বা চাই থাকে তেতিয়া কি হ'বগৈ সি সমাজত বা সেই মানুহজনৰ মনত এটা নিগেটিভ প্ৰভাৱেই পেলাব গতিকে ই এক প্ৰকাৰৰ ডিমেৰিট গুডছ তাৰমানে সমাজৰ বেয়াহে কৰিব নেক্সট কৈছে যে এলকহল টবেক' প্ৰডাক্ট ইয়েছ মদ বিড়ি চিগাৰেট এই সকলোবোৰ ডিমেৰিটছ সামগ্ৰীৰ আণ্ডাৰত পৰে গতিকে চৰকাৰে কেতিয়াও এনেধৰণৰ সামগ্ৰীসমূহক প্ৰমোট নকৰে বা আঁচনি গ্ৰহণ নকৰে ইয়াক ৰোধ কৰিবলৈহে চেষ্টা কৰে গতিকে আপোনালোকে নিশ্চয় আজিৰ ভিডিঅ'টিত মেৰিট গুডছ এণ্ড ডিমেৰিট গুডছৰ কনচেপ্টকেইটা ভালকৈ ক্লিয়াৰ হৈছে বুলি আশা থাকিল যদি ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক কৰি দিব লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু আপোনালোক বহুতেই মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায় তেন্তে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আমি আগলৈ ভিডিঅ'বোৰ বনাই যাবলৈ উৎসাহ পাওঁ আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ